হেল্ল' এভৰিৱান আৰু মোৰ ইণ্ডিপেণ্ডেন্স ডে ভ্লগলৈ সকলোকে স্বাগতম। জানো ইণ্ডিপেণ্ডেন্স ডে একচোন কাহানি পাই গ'ল। আচলতে ভিডিঅ'টো এডিট কৰিবলৈ পাহৰি গৈছিলোঁ মই। মোৰ নাম সুপ্ৰিম আৰু মই দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আৰু সাৰ্থী নামৰ এটা NGOত ভলেণ্টিয়াৰ কৰি আছোঁ। পুৱাই দিল্লীৰ যান্ত্ৰিকতাৰ মাজত মৰুভূমিৰ বাহন অৰ্থাৎ উত্তৰ দৰ্শন কৰি মই ধৰিলোঁ মোৰ নিজৰ বাহনখন অৰ্থাৎ ৰিক্সাখন। আজি আকৌ মোৰ ভাগত পৰিল এটা ডাঙৰ কাম, NGO ল'ৰা ছোৱালীখিনিৰ বাবে খানা যোগাৰ কৰা। গতিকে ৰাতিপুৱাই খানা লৈ মই চিধাই পলালোঁ NGOলৈ। NGO ল'ৰা ছোৱালীখিনিৰ উৎসুকতা আৰু তেওঁলোকৰ যি আগ্ৰহ সেয়া দেখিয়ে সঁচাকৈ বহুত ভাল লাগে। সেয়া চাওক, গোটেই NGOটো ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই তুলিছিল। NGOটোত মেক্সিমাম ভলেণ্টিয়াৰ্ছে হৈছে মোৰ দৰে দিল্লী বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টছ আৰু আজিও বহুতো ভলেণ্টিয়াৰ্ছ আহিছিল আমাৰ দৰে স্বাধীনতা দিৱস চেলিব্ৰেট কৰিবলৈ। পিছে মোৰ কাম কেৱল খানা অনাই নহয় আৰু বহুতো আছিল, আৰু তাৰে মাজত এটা আছিল ল'ৰা ছোৱালীখিনিৰ মুখত জাতীয় পতাকাৰ ৰঙেৰে ৰঙীন কৰি তোলা। সকলোৱে বহুত এনজয় কৰিছিল আৰু ইয়াৰ বাদেও বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আছিল, নাচ গানৰ পৰা